এয়া মই ভাবিলোঁ মই এটা ভিডিঅ' বনাই দিওঁ সেয়া আৰু এতিয়া মই খাওঁ বাকী এয়া চালাডটো আমাৰ শৰীৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট বস্তু তাৰ কাৰণে চালাড খোজা খাবৰ কাৰণে চেষ্টা কৰোঁ বাৰু আৰু এইফালে চিকেন আৰু নেমু মোৰ ফেভৰেট নেমু মই আপোনাৰ মানে কেঁচাও খাই থাকিব পাৰোঁ কোনো প্ৰব্লেম নাই মানে তো সেয়া আৰু বাকী প্ৰথম মই খোৱাৰ আগত অকণমান ভাত এনেকৈ থৈ দিওঁ মানে আমাৰ ককায়ে কৈছিল তো এইখিনি ভাত মই এনেকৈ খোৱাৰ আগত এনেকৈ থৈ দিওঁ আপোনালোকে কোনে কোনে এইটো কাম কৰে জনাবচোন এতিয়া মই খাওঁ চিকেনটো আজি মই কি বুলি কয় বিলাহী আৰু মান ধনিয়া পাত দিছিলোঁ বনাওঁতে তো সেয়া আৰু চিকেনটোত আলু খাই পেলাই কোনে কোনে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ আলুত যিমান যি ফেটছ নাথাকিলেও মই কিন্তু আলুটো খাওঁৱেই বাৰু সঁচাকৈ বহুত বেছি টেষ্টি হৈছে আপোনালোকক কেতিয়াবা ৰেচিপি বনাই পেলাই দিম ৰ'ব যোৱাকালি মাহঁতেও কৈ আছে যে বহুত বেছি টেষ্টি হৈছিল যিহেতু মাংসটো যোৱাকালি ৰাতিয়ে বনাইছিলোঁ আৰু ৰাতিপুৱালৈকে থৈয়ে দিওঁ আৰু আপোনালোকে থৈনে জনাবচোন ৰাতি মাংস বনালে অলপ হ'লেও ৰাতিপুৱাৰ কাৰণে থৈ দিওঁ হয় নাই এইটো চিকেন বহুত বেছি টেষ্টি যোৱাকালি ভোট জলকীয়া দিছিলোঁ মাংস বনাওঁতে আধা ভাল সেইকাৰণে জ্বলাও হৈছে বহুত বহুত টেষ্টি হৈছে মোক মই বাকলিও খাই দিওঁ বহুত বেছি ফেভৰেট মোৰ টেঙা ঘৰৰ টেঙা আৰু আমাৰ ঘৰৰ টেঙাটো যিটো চেণ্ট মানে বাকী মই যিমান বেলেগৰ ঘৰত খালেও মানে সেই চেণ্টটো নাপাওঁ কিবা এটা বহুত ধুনীয়া চেণ্ট আছে মানে টেঙাটোৰ মানে টেঙাটো খালে আপোনাৰ এনেকুৱা লাগে যে আৰু অকণমান ভাত বেছিকৈ খাব পাৰি বা মুখখনে কিবা এটা ভাল লাগি থাকে চিকেন